हेलो गाइस स्वागतम जनाइছো पिंकी राजी ब्लॉग चैनल तो অন্য এটি নতুন ভিডিও লৈ আৰু আজি আমি বিহু বজাৰ কৰিবলৈ ওলাইছো লৰা কেজনীলে ভাবিছো কাপোৰ এজোৰ লৈ আহো হাজিকাছে ওলাইছো আৰু ইফালে মানুহজন ওলাইছে আৰু আপোনালোকৰ সকলোকে ৰঙালী বিহু বহুত শুভেচ্ছা যাচিলো ৰঙালী বিহুটোৱে যেন সকলোৰে জীৱনলৈ সুখ শান্তি আৰু মনৰ আশাবোৰ যাতে পূৰণ হয় তাই কামনা কৰোঁ ফালে বৌহেতি ঢেকি পিঠা খুন্দিছে ফালে খুৰীহেতি বহি আছে দুজনীমান পলালে দে ফালে ভিডিঅ' কৰো বুলি একদম ইমানে লাজ লাগে বৌ বৌ হাঁহি মুখখন অকমান উলিয়াই দিয়ক তোমাক ভিডিঅ'ত উঠাবলৈ নহলে নহয় বাই বাই আজি ল'ৰাজনী ভাল স্কুল গ'ল ডাঙৰজনী ওলাই আহিছো আৰু চুলা কি লাগিব নুনু কি লাগিব ফৰক লাগিব না জিন্স লাগিব না স্কাৰ্ট টপ ফৰক আছে স্কাৰ্ট টপ আনি দিম দে বাইদুলু তুমি আমনি কৰি নাথাকিবা দেই এতিয়া তেনেহ'লে পাই লওঁগে বজাৰত আৰু তাৰপিছত দেখাম আপোনালোকক আমি পাইছোহি আৰু মৰাণ বিশাল মাৰ্কেট মানুহ একদম বিশালত আমাৰ তেনেকৈ কাপোৰ কানি পচন্দ নহ'লে আৰু এইবিলাকে ল'লোঁ কেইটামান এফালে দুটামান লৈছে বস্তু আৰু আমাৰ মৰাণত ঘূৰি ভাগৰ লাগি গ'ল এয়া আমি ভোক লাগিছে ভাত খাবলৈ লৈছোঁ এইফালে ফেচবিন আলু ভাজি কাঁহৰ কাঁহী বাতি ধুনীয়াকৈ দিছে দেখিছেনে আপোনালোকে ৰুণজুন হোটেল বুলি কয় মৰাণতে আছে চাটনি দিছে 3খনমান আলু পিটিকা ভাত পাপৰ দাইল তাকে ভাত অকণমান খাই লওঁ ভোক লাগিছে আৰু এইফালে গাহৰি আমি এতিয়া পাইছোঁহি দেই গাইছ একদম গৰমত হৈ গ'লগৈ কি আনিছোঁ আপোনালোকক দেখাম আৰু দেই বজাৰ নাই কৰা বাৰু এইবিলাকেই আৰু তাৰপিছত এইফালে কেইটামান আছে বৈ আৰু ঘৰৰ বস্তু আৰু আমাৰ সৰু ছোৱালী এইটো পিলে আনিছোঁ আহা লৈ না এইখিনি কাপ লৈ আনিছোঁ কাপ আছে তাৰপিছত কেৰাহী এখনি আনিছোঁ অকণমানি চাকনি টাকনি আৰু চাকনি হেতা এখন ভৰি মোচা এখন ডিছ এখন ৰুকনি এখন আনিছোঁ আৰু এডাল ষ্টেণ্ড এখন প্লেট হেতা এখন হেতা কাঠৰ ল'ৰাকেইজনী কাপোৰ এইবিলাক মই কোৱা নাই পিন্ধিলে মানে তাইকো লাগিব স্কাৰ্ট টপ বুলি এইজনী ডাঙৰজনী পিন্ধি চালে কাপোৰযোৰ ভাল লাগিছেনে বাৰু কমেণ্ট কৰি জনাব আৰু এইখন ফৰক সৰুজনী কেনেকুৱা লাগিছে বাৰু আৰু এইবোৰ গেঞ্জি পেজেণ্ট আনিছোঁ 3টামান ধেৰ নানাবা পইচা পাতিও নাই ন আৰু মালে মোলে পেটিকোট এটা ব্লাউজ এটা ল'লোঁ